আবৃত্তি কৰিবলৈ লৈছোঁ মৌচুমী হাতীবৰুৱা বাইদেউৰ কবিতা জেদজি জিন্দাবাদ। তুমি গান হৈ গজিছিলা মানুহৰ আত্মাত, তেজে তেজে শিপাইছিলা, বুকুৱে বুকুৱে বগাইছিলা, মেলি দিছিলা প্ৰেমৰ প্ৰসাৰিত হাতবোৰ, হেঁপাহৰ আঙুলিবোৰ কলিজাৰ গভীৰলৈ। এখন উত্তাল মহাসমুদ্ৰৰ থৌকি বা থৌ ঢৌবোৰ তুমি বুকুত সামৰিছিলা। আমি পাৰত থিয় হৈ থাকিও তোমাৰ গভীৰতাৰ উমান ল'ব নোৱাৰিলোঁ। ইউক্লিপ্টাছ এজোপাৰ দুৰ্টনাৰে তুমি ওখ হৈ গৈ আছিলা। আমি তলত থিয় হৈ থাকিও তোমাৰ উচ্চতা চকুৰে মনিব পৰা নাছিলোঁ। তুমি আকাশ আছিলা নে সূৰ্য? তুমি পাহাৰ আছিলা নে অৰণ্য? তুমি ৰ'দৰ নৈ এখনি হৈ বৈ আছিলানে বুকুৰ নিৰ্জন উপত্যকাত? নে পোহৰৰ চিলা হৈ উৰি ফুৰিছিলা বতাহত? নাই, এইবোৰ কথা আমি একোকেই জনা নাছিলোঁ। আমি মাথোন তোমাৰ বিশালতাৰ শীতল ছায়াত জিৰাইছিলোঁ, তোমাৰ পোহৰ আৰু উত্তাপত জি উঠিছিলোঁ, তোমাৰ দৃঢ়তাত সাহসী হৈ পৰিছিলোঁ, তোমাৰ সেউজীয়াবোৰ ছবিত আঁকিছিলোঁ, তোমাৰ সুৰৰ নদীত সাঁতুৰিছিলোঁ, উৎসাহৰ বতাহত উৰিছিলোঁ। কি আছিল তোমাৰ কণ্ঠত, যি কণ্ঠই আমাক শুৱাইছিল, যি কণ্ঠই আমাক জগাইছিল, যি কণ্ঠই দুগালৰ লোতক মচি আমাক নিচুকাইছিল, যি কণ্ঠই দুচকুত সপোনৰ ৰামধনু আঁকি দিছিল? কি কণ্ঠ আছিল সেয়া? চে গুয়েভাৰাৰ চিঞৰটো শুনো তোমাৰ মাতত, বিষ্ণু ৰাভাৰ কাহানিও নুফুটা বন্দুকটোৰ গুলীৰ আৱাজ শুনো তোমাৰ গীটাৰৰ ঝংকাৰত, পল ৰবচনৰ সংগীতত বাজি থকা মানৱতা বিজয় বাৰ্তা শুনো তোমাৰ সুৰীয়া কণ্ঠত, মকবুল ফিদাৰ পেইণ্টিঙৰ সাতোটা তেজাল ঘোঁৰা হিহিয়াই জঁপিয়াই উঠা দেখো তোমাৰ চিনেমাৰ শ্লোগানত। শিশুৰ দৰে সৰল হৈও তুমি মিছৰীয় ফাৰাও টুটেন খামেনৰ দৰেই ৰহস্যময়। সীমাৰ মাজত আবদ্ধ হৈও তুমি কাঞ্চনজংঘাৰ দৰেই উন্মুক্ত। তুমি বিশেষ হৈও নিৰ্বিশেষ, অসাধাৰণ হৈও সাধাৰণ। তুমি কোন তুমি? যন্ত্ৰণাৰ হলাহলপি কিয় হ'ব খোজা নীলকণ্ঠ? তুমি ৰজা নাছিলা, অথচ ৰাজত্ব কৰিছিলা জনতাৰ হৃদয়ত। তোমাৰ সাম্ৰাজ্যৰ নাছিল কোনো ভূগোল, বুৰঞ্জী অথবা চাৰিসীমা। মানুহৰ বুকুৱে বুকুৱে লিখা আছিল জুবিন দেশৰ ঠিকনা। তুমিতো জন্ম দিয়া নাছিলা কোনো জৈৱিক সন্তান, অথচ তুমি আছিলা এটা প্ৰজন্মৰ পিতা, জেদজি যুগৰ যুগদ্ৰষ্টা, জেন জেডৰ স্বপ্নদ্ৰষ্টা। ঈশ্বৰবাদী নাছিলা তুমি, নাছিলা অদৃষ্টবাদী, অথচ আৰ্তজনৰ বাবে তুমিয়েই আছিলা স্বয়ং ঈশ্বৰ, দৃশ্যমান ভগৱান, তেজমঙহৰ দেৱতা। ৰক্ষণশীলতাৰ কবচ পিন্ধা মানুহে সহ্য কৰিব নোৱাৰে জুবিন নামৰ ৰিভলিউচন। ভদ্ৰতা আৰু শালীনতাৰ মুখা পিন্ধা সংস্কাৰীসকলে হজম কৰিব নোৱাৰে জুবিন নামৰ নগ্ন সত্যক। বিবৰ্তনে সৃষ্টি কৰা কৃত্ৰিম শিষ্টাচাৰেই যদি সংস্কাৰ আৰু সভ্যতা হয়, তেন্তে ভদ্ৰতাৰ অন্য নাম ভণ্ডামী। তেনে ভুৱা ভদ্ৰতাতকৈ আবোৰহীন আদিমতাক আদৰি ল'ব পৰাকৈ তুমি আছিলা সৎ আৰু সাহসী। তোমাৰ মৃত্যু হ'ব পাৰেনে? জুবিন নামৰ বিশাল সত্তাক সময়ে সামৰি ল'ব পাৰেনে? কাৰ এনেমৰ সাহ আছে যে জুবিন নামৰ জ্বলন্ত অগ্নিকুণ্ডক নিৰ্বাপিত কৰিব পাৰে? মৃত্যুহীন মহাকালৰ নাম জেদজি, প্ৰতিটো পাল ৰক্তৰ পৰা গজি উঠা ৰক্তবীজৰ নাম জেদজি, ক্ষুদ্ৰতাৰ পৰা সমগ্ৰতালৈ ৰূপান্তৰৰ নাম জেদজি, একক সত্তাত পৰা লক্ষ লক্ষ জনৰ আত্মাত বিলীন হৈ যোৱা বিপুল শক্তিৰ নাম জেদজি। জেদজি জিন্দাবাদ।